পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা। নমস্কাৰ, আমাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল লৈ পেলাই যিটো প্ৰটেষ্ট আমাৰ চলি আছে, অহা 17 জানুৱাৰী শিল্পী দিৱসৰ দিনা জুবিন গাৰ্গৰ নেতৃত্বত আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত তেজপুৰ কলেজিয়েট ফিল্ডত এটা প্ৰতিবাদী অনুষ্ঠান আয়োজন কৰিছে আবেলি 3:30 বজাত তেজপুৰ কলেজিয়েট ফিল্ডত। সকলোৰে সহায় সহযোগিতা তাত বিচৰা হৈছে, আপোনালোকে যোগদান কৰিলে আমি ভাল পাম। আৰু অহা 23 তাৰিখে আমাৰ আছুৰ নেতৃত্বত লতাশিল ফিল্ডতো হ'ব। আৰু সেই উপলক্ষে আজি জুবিন গাৰ্গ নিজে আছুৰ অফিচত উপস্থিতো আছিল আৰু তাত তেওঁলোকৰ আলাপ আলোচনা হ'ল। সমুজ্জ্বল ভট্টাচাৰ্যৰ কথা ক'লে, জুবিন দাই ক'লে, লগত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো আছিল। আৰু সেই ভিডিঅ'টি আপোনালোকে আগবঢ়াইছোঁ আৰু লাষ্টলৈ চাব, কাৰণ তাত মানে জুবিন দাই পলিটিক্স নকৰিবা বন্ধু বুলি এটা নতুন গান এটা হেৰি কৰিছে, সেইটো শুনিব। আলোচনা মানে বিশেষ তেনেকৈ একো কৰা নাই। কথাটো হ'ল যিটো প্ৰব্লেম চলি আছে, প্ৰব্লেমটোলৈ আমাৰ উদ্দেশ্য। আৰু যিটো প্ৰটেষ্ট আমি কৰি আছোঁ, আগতো মই আছিলোঁ যোৱাবাৰো সংযোগৰ আগত যিটো পাতিলে চানমাই, মই তাত আছিলোঁ। সেই বস্তুটো অব্যাহত থাকিব। আৰু এইখন বিলখন প্ৰথম কথা আমি চবেই বেয়া পাইছোঁ আৰু চেণ্ট্ৰেলক সেইকাৰণে কওঁ যে আমি গৰু ছাগলী নহয়। প্ৰথম কথা মই অলপ উগ্ৰকৈ কওঁ যে মানুহক লৈ সেই এক্সপ্ল'টিভ বোৰ্ডটো নকৰিব। প্ৰথম কথা আমাক বুজি পাব লাগে, আমি নৰ্থ ইষ্টৰ মানুহখিনি অলপ বেলেগ। ইণ্ডিয়াৰ যদিও আটাইতকৈ ধুনীয়া ষ্টেট মই ভাবোঁ আমাৰ নৰ্থ ইষ্ট, ইয়াতকৈ ধুনীয়া ষ্টেট নাই। আৰু আমাক সেই আণ্ডাৰষ্টেণ্ডিঙত তেনেকৈ ধৰিলে ভাল আৰু বুজি পাব লাগিব। আৰু আমাৰ সেই আন্দোলনটো আমি অব্যাহত ৰাখিম, আমি কেতিয়াও মানি নিব। আপুনি মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছিল আৰু এসপ্তাহৰ সময় দিছিল, সেই কথাটো এসপ্তাহৰ পিছত আকৌ ঘূৰি আহিছোঁ। এতিয়া কি ক'ব, কি কৰিব? এতিয়া আমাৰ প্লেনিং আছে, কালি তেজপুৰত আমি এটা কৰিম, এটা প্ৰতিবাদী কাৰ্যসূচী। খালি আমাৰ চব বস্তু উইল বি ভেৰি চাইলেণ্ট, ভেৰি পিচফুল। উৎপাত নাই, কাজিয়া পেচাল নাই। আমি যিটো বিচাৰিছোঁ সেইটো আমি মন শান্তিপূৰ্ণভাৱে আমি সেইটো কৰিম আৰু সেইটো কৰি যাম। আৰু সমজুল গাঁৱত আমি একেলগে কাম কৰি আছোঁ। আৰু আছু বুলি ক'লে তাৰ ভিতৰত আচলতে চব সোমাই যায়। অল আছাম ষ্টুডেণ্টছ ইউনিয়ন বুলি ক'লে এভৰিথিং ইজ দেয়াৰ। আৰু তাতকৈ পুৰণা এটা এছ'চিয়েশ্যন আছু। চব ল'ৰা ছোৱালী আছে, চব ভাষাৰ, চব জনজাতি, চব জাতি গোষ্ঠীৰ। পিছতহে বাকী ষ্টুডেণ্টছখিনিলৈ জন্ম হৈছে। প্ৰথমটো আছুৱে আছে আৰু সেইকাৰণে আমি একেলগ হৈ লৈছোঁ। আৰু আমাৰ গোটেই আৰ্টিষ্টখিনি, আমাৰ মানুহখিনি চব একেলগে আছোঁ। কাইলৈ আছে আৰু 23 তাৰিখে মুজনাহঁতে এটা পাতিছে লতাশিল ফিল্ডত, খিলঞ্জীয়াৰ বজ্ৰ নিনাদ। চ' আমি চব থাকিম তাত। মই তেজপুৰৰ পৰা আহি পেলাই ইয়াত জইন কৰিম। সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আহক লতাশিল ফিল্ডত, একেলগে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰক। মুখ্যমন্ত্ৰী আৰু সেইটো আমাৰ শান্তিপূৰ্ণ হ'বটো মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে যে তেওঁক জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে তেওঁক কোনেও একো শিকাব নালাগে, তেওঁ জানে কেনেকৈ কৰিব লাগে। চবেই জানে বুলি ভাবে, প্ৰব্লেম নাজানে আচলতে। আৰু আপুনি এটা মাজতে হেৰি কৰিছিলে যে তেওঁলোকৰ কাৰণে গাই দিয়া গানৰ ঘূৰাই দিম, ডাঙৰ কথা কিন্তু ঘূৰাই দিব নোৱাৰে। মই ঘূৰাই দিলে একেবাৰে ইজি, মই ইয়াতে ঘূৰাই দিম। বিশ্বাসখিনি, ট্ৰাষ্ট। আৰু মানুহবোৰ কনফিউজ কৰি আছে ন, সেই বস্তুটো হ'ব নাপায়। এতিয়া মই পলিটিচিয়ান নহয়, মই কেতিয়াও লাইফত পলিটিচিয়ান নাযাওঁ। আৰু সেই মানুহবোৰ মানে কনফিউজ কৰিলে বৰ দিগদাৰ। মানুহবোৰ এতিয়া দলা বগৰীৰ নিচিনা হৈছে। মই কোন, কি কৰি আছোঁ, আৰু ইটোৱে সিটোক লগাই আছে। সেই বস্তুবিলাক অসমত নাছিলে নহয়। সেইবিলাক কেনেকৈ আৰম্ভ হ'ব?
যিটো দৰকাৰ সেইটো কৰিলে হ'ল আৰু বাংলাদেশ লৈ জাতীয়তাবোধটোতো আমাৰ আছেই, গোটেই গাত ৰক্তত আছে। বাংলাদেশ লৈ ইমান হুলস্থুল মানে সৰুৰে পৰা সেইটোৱে দেখি আহিছোঁ। মজুল হওঁতেতো আৰু আগৰ পৰা দেখি আহিছোঁ, ফাইট কৰি আছে, তাত লাগিয়ে আছে। তাতকৈ বাংলাদেশখন লৈ ল'লেও হয়তো চব প্ৰব্লেম শেষ হৈ যায়। মজুলা ক'ব এজনে বুমকেইটা পেলাই দি আছে। জুবিন ভাইয়ে চব ক'ব, মই খালি এটা লাইনহে লগাম আৰু জুবিন গাৰ্গ অসমৰ জনসাধাৰণ আমাৰ সকলোৰে অত্যন্ত আদৰৰ, অত্যন্ত প্ৰিয়, আমাৰ সকলোৰে মৰমৰ, আৰু তেখেতৰ সৃষ্টিকৰ্মক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। আৰু আমাৰো অতি আদৰৰ, অতি প্ৰিয় এগৰাকী শিল্পীৰ মনৰ যিখিনি অনুভূতি, সেই অনুভূতি সময়ে সময়ে প্ৰকাশ কৰি আহিছে। জুবিন গাৰ্গে কেৱল নিজৰ শিল্পীৰ পৃথিৱীটোৱে সাঁতুৰি নাদুৰি থকা নাই, অসমৰ খিলঞ্জীয়া মানুহৰ বিপদৰ সময়ত স্পষ্টভাৱে, বলিষ্ঠভাৱে থিয় দিছে, ৰাইজক বাট দেখুৱাইছে, খিলঞ্জীয়া মানুহক সাহস দিছে। আৰু সেইকাৰণে জুবিন আমাৰ অতি আদৰৰ, অতি প্ৰিয়। আৰু এই যে খিলঞ্জীয়া মানুহৰ বিপদৰ মুহূৰ্তত, সংকটৰ সময়ত জুবিন গাৰ্গে মানুহক সাহস দিছে, বাট দেখুৱাইছে, সাহসেৰে থিয় দিবৰ কাৰণে উদ্যম দিছে, সেইটোৱে মই ভাবোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে অত্যন্ত আশাৰ বতৰা, আৰু সেইটো এটা অত্যন্ত প্ৰেৰণাৰ কথা। আৰু শিল্পী সেইবাবেই অত্যন্ত প্ৰিয় হয় যে মানুহৰ বিপদৰ মুহূৰ্তত, সংকটৰ মুহূৰ্তত ৰাইজক সাহস, উদ্যম, প্ৰেৰণা, বাট দেখুওৱা, এই দিশত নেতৃত্ব লৈছে জুবিন গাৰ্গে। আৰু সেইবাবে আজি আমি একেলগে কথা পাতিছোঁ। আৰু ইতিমধ্যে জুবিন গাৰ্গে অসমৰ যলৈকে গৈছে, য'তেই গান গাবলৈ গৈছে, গানৰ মঞ্চখনতো খিলঞ্জীয়া মানুহক সাহস দিয়াৰ এটা মঞ্চ হিচাপে পৰিগণিত কৰিছে। গীত মাতৰ উপৰিও খিলঞ্জীয়া মানুহক সাহস দিছে, বিপদৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে বাট দেখুৱাইছে। য'তেই গৈছে, অসমৰ গাঁৱে ভূঞে, চহৰে নগৰে যলৈকে গৈছে, জুবিন গাৰ্গে বলিষ্ঠভাৱে সেই পদক্ষেপ লৈছে। আৰু এইটোৱে আমাৰ কাৰণে খুব সাহস আৰু আমাৰ কাৰণে আশা। ইমান সংকটৰ মুহূৰ্ততো আমি যে চবেই একেলগে যে আছোঁ, আৰু একেলগে যে আমি আগবাঢ়ি যাম, আৰু আমি যে এই সংকটৰ পৰা যে অতিক্ৰম হ'ম, এই কথা একেবাৰে নিশ্চিত। আৰু অহা কাইলৈ তেজপুৰত জুবিন গাৰ্গে প্ৰতিবাদৰ কাৰ্যসূচীৰ নেতৃত্ব ল'ব। তাত আমাৰ ছাত্ৰ সন্থাকে ধৰি তাত সকলো ৰাইজে তাত সহযোগ কৰিব, আমি সকলোৱে তাত সহযোগ কৰিব। তেজপুৰত কাইলৈ সেই প্ৰতিবাদ সাব্যস্ত হ'ব। অসমৰ জাতীয়তাবাদী চিন্তাৰ এটা প্ৰাণ কেন্দ্ৰ, সাংস্কৃতিক আমাৰ ৰাজধানী বুলি আমি যাক কওঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপমৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা, ভূপেনদাৰ য'ত সৃষ্টিকৰ্মৰ যাত কচৰত চলিছিল, সেই ঠাইতে কালি জুবিন গাৰ্গে প্ৰতিবাদৰ নেতৃত্ব ল'ব। তাত আমাৰ সম্পূৰ্ণ সহযোগিতা, সমৰ্থন সম্পূৰ্ণ থাকিব। আৰু অহা 23 তাৰিখে ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনৰ এটা আঁতহে ধৰিছে, এইটো কি ৰাইজৰ প্ৰতিবাদ হ'ব। নাম দিয়া হৈছে খিলঞ্জীয়াৰ ব্ৰজনী নাট, কিন্তু সেই কাৰ্যসূচীটো হ'ব সকলো ৰাইজে লতাশিল খেলপথাৰখন আমি নিৰ্ধাৰণ কৰি লৈছোঁ। এটা দিনত সকলোৱে লতাশিল খেলপথাৰত আমি সমবেত হ'ম। আৰু আমি ৰজাঘৰক আমি দেখুৱাই দিম যে আমি খিলঞ্জীয়া মানুহক আমাক নিষেধ কৰিব নোৱাৰিব, আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ পৰিচয়, অস্তিত্ব নিষেধ কৰিব নোৱাৰিব। এই জাতিধ্বংসী বিলখন বাতিল কৰিব লাগিব, আমাৰ মুখৰ মাত কাঢ়ি নিব নোৱাৰিব। এইখন অসম আমাৰ, এইখন অসম আমাৰ হৈ থাকিব লাগিব। আৰু তাৰ কাৰণে আমি সমূহ ৰাইজক 23 জানুৱাৰী তাৰিখে লতাশিল খেলপথাৰত সমবেত হ'বলৈ অনুৰোধ জনাইছোঁ। এটা দিন 23 তাৰিখে লতাশিল খেলপথাৰত আমি সকলোৱে সমবেত হওঁ। আমি 11 বজাত আমি সকলোৱে তাত সমবেত হ'ম। আৰু গোটেই অসমৰ ৰাইজক আমি সেই 11 বজাত লতাশিল খেলপথাৰত সমবেত হ'বলৈ অনুৰোধ জনাইছোঁ। ৰজাঘৰক আমি ঐক্যবদ্ধভাৱে আমি আমাৰ ক্ষোভ, খং, প্ৰতিবাদ প্ৰকাশ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আহকচোন আমি 23 তাৰিখে সকলোৱে লতাশিল সমবেত হওঁ। আৰু জুবিন গাৰ্গে ইতিমধ্যে
সেই প্ৰতিবাদৰ অন্যতম গোটেই বিষয়টো তেখেতৰ নেতৃত্ব ল'ব। আৰু জুবিন গাৰ্গ হ'ল আমাৰ প্ৰেৰণা, আমাৰ উদ্যম, আমাৰ সাহস, আমাৰ আশা। এতিয়া গৰিমা গোটেইখিনি কথা কোৱা হ'ল প্ৰথম কথা। আৰু দুটা লাইন নতুন গান এটা কৰিছোঁ মই, সেইটো আজি ৰাতি কৰিম। আৰু 22 তাৰিখে কলাগুৰু ফেষ্টিভেল ৰিলিজ কৰিম। পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ। পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাওঁ। পলিটিক্স নকৰিবা বন্ধু, এই পলিটিক্স নকৰিবা। পলিটিক্স যদি কৰা আমি জেং কৰিম, চিধা চিধি কওঁ। বাই বাই।